নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, মোৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক মই স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো নাইট স্কিন কেয়াৰৰ ওপৰত লৈ আনিছোঁ এটা সাধাৰণ টিপছ। আজিৰ ফেচ মাছাজটোৰ ওপৰত মই আপোনালোকক 3টা ষ্টেপ ক'ম। সেইকেইটা হ'ল, প্ৰথমটো হ'ল আমি স্কিনত কি তেলেৰে ফেচ মাছাজ কৰিলে ভাল হয়, আৰু ছেকেণ্ডটো হ'ল যে এই আমাৰ ফেচ মাছাজ কৰাৰ পিছত আমাৰ স্কিনৰ কি বেনিফিট হয়। থাৰ্ড ষ্টেপটো হ'ল আমি এই ফেচ মাছাজটো কেনেদৰে কৰিব লাগিব আৰু কেনেদৰে কৰিলে ভাল হয়। বলক, প্ৰথম ষ্টেপটো আছিল যে আমাৰ স্কিনত কি তেল লগালে ভাল হয়। মই নিজৰ নলেজৰ ওপৰত আপোনালোকক ক'ব বিচাৰোঁ যে মই কি তেলেৰে ফেচ মাছাজ কৰোঁ। সেইটো হ'ল বেবী অইল, অলিভ অইল আৰু কোকোনাট অইল। এই 3টা অইলেৰে মই মাছাজ কৰোঁ আৰু মই বহুতে ভাল বেনিফিট পাইছোঁ কাৰণে আপোনালোকক মই শ্বেয়াৰ কৰিছোঁ। আৰু এইকেইটা তেল আপোনালোকে অতি কম পইচাতে ল'ব পাৰিব। এই 3টা তেলৰ ভিতৰত আপোনালোকে যিকোনো এটা তেল ব্যৱহাৰ কৰিব পাৰে। ক'ব বিচাৰোঁ যে এই ফেচ মাছাজৰ পৰা আমাৰ বেনিফিটবোৰ কি হয়। স্কিন এক্সপাৰ্টে জনায় যে এই ফেচ মাছাজটো আমি সপ্তাহত 2বাৰ বা 3বাৰ কৰিব লাগে। কিন্তু যদিহে আপোনালোকে বিচাৰে যে আপুনি সদায় ফেচ মাছাজটো কৰিব বিচাৰে, তো 5 মিনিট বা 10 মিনিটতকৈ বেছি নকৰিব নালাগে। আৰু যদি আপোনালোকে সদায় কৰিব বিচাৰে, তো আমাৰ স্কিনৰ কোনো হাৰ্মফুল নহয়। ফেচ মাছাজ কৰিলে আমাৰ ব্লাড চাৰ্কুলেশ্যন ভালে থাকে, আৰু লগতে আপোনাৰ যদি বয়সৰ চাপ পৰিছে, লাহে লাহে যদি আপোনাৰ স্কিনৰ যিটো ফাইন লাইনছবিলাক বাঢ়ি গৈ আছে, তেতিয়াহ'লে সেইবিলাকো লাহে লাহে কমি যাব। আপোনালোকৰ স্কিন গ্ল'য়িং কৰিব আৰু অলপ বগা কৰিব, মইশ্চাৰাইজ কৰি ৰাখিব দিনটো। আৰু চাব, আপোনালোকৰ ৰাতিপুৱাই উঠি পেলাই স্কিনটো বহুত চফ্ট ফিল কৰিব। এতিয়া বলক দেখাওঁ আপোনালোকক যে ফেচ মাছাজ কেনেকৈ কৰিব লাগিব আৰু কেনেকৈ কৰিলে ভাল হয়। মোৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ যদি কিবা ভাল লাগিছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট নকৰাকৈ নাথাকিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। নেক্সট আপোনালোকৰ কাৰণে ইয়াতকৈ ভাল টপিকৰ ওপৰত ভিডিঅ' লৈ আনিবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।